নাজানো পৰা নাই তোমাৰো মোলৈ কেনে আছো খবৰ ল'বা পঠাইছো মই কৈ দূৰত আৰু নৰবা দেই পাৰা যদি আহিবা দেই আজি ৰাতি চিলমিলিয়া সপোনে দিব। ডিয়াৰ ভিউৱাৰ্ছ, মই বিজয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল BN। মই আজি যুৱ অনুসূচিত প্ৰাথমিক বিদ্যালয়ৰ সৰস্বতী পূজা কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাম। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। প্ৰথমে মই আপোনালোকৰ সৰস্বতী পূজাৰ প্ৰতিমা আৰু মণ্ডপটো দেখুৱাম, আপোনালোকে ধুনীয়াকৈ চাই যাব। এয়া দেখিছে আপোনালোকে যুৱ অনুসূচিত প্ৰাথমিক বিদ্যালয়ৰ সৰস্বতী প্ৰতিমা আৰু পূজা মণ্ডপ। ইয়াতে আমি আজি পূজা কৰিছোঁ আৰু ল'ৰা ছোৱালীখিনি এতিয়া বাহিৰত মাহ প্ৰসাদ খাই আছে। মই এইখিনি দেখুৱাম অলপ পিছতে। পূজা আমাৰ ইতিমধ্যে প্ৰায় সমাপ্তই হৈছে। এতিয়া মই আমাৰ পূজাৰ লগত অলপ কথা পাতিম। এখেত হৈছে আমাৰ পূজা কৰিছে সৰস্বতী পূজাৰ, এখেতৰ পৰা তেওঁৰ পৰিচয় আৰু পূজা কৰি কেনেকুৱা পাইছে এতিয়া আমি জানিম। দিয়ক আপোনাৰ পৰিচয়টো দিবচোন। দিওঁনে? কওক। হয়, মই দুবৈ গাড়ীবেচি গাঁৱৰ কলিয়া দাস। আজি দুবছৰ কালতে এইখন বিদ্যালয়তে মোক তেওঁলোকে নিমন্ত্ৰণ কৰি থাকি সেই হিচাপে জানে নাজানে পূজা সম্ভাৰখিনি আগবঢ়াইছোঁ। ভুল ভ্ৰান্তিও হৈ যাব পাৰে, তাকে আপোনালোকে ক্ষমা কৰিলেই হ'ল। ইমানখিনি আমাৰ বিদ্যালয়ত 2 বছৰৰ পৰা পূজা কৰি আছে, কিন্তু পূজা খুব ধুনীয়াকৈ কৰি আছে আৰু সুকলমে চলাই আছে। এতিয়া আমি বাহিৰৰ ছাত্ৰ ছাত্ৰীখিনিৰ পৰিৱেশটো দেখুৱাই আছোঁ। এতিয়া এইখিনি চাওক, প্ৰসাদ পাবৰ পৰা মাহ প্ৰসাদ পাব শেষেই হৈছে। খাই কিনে প্ৰায় শেষ কৰিলেই সিহঁতি, প্ৰায় শেষ কৰিছে। মোৰ কাৰণে নাৰাখিলেই, গোটেইখিনি খালা ন? মোৰ কাৰণে আছে, ৰাখিছা? খাব লাগিব ময়ো। মানে যিকেই পটককৈ মাৰিলা ন? যি কি নহওক, খিচিৰি পৰ্বটো আছে অলপ পিছত। আমাৰ খিচিৰি পৰ্বটো হ'ব। বাইদেউসকলে কেনেকুৱা খিচিৰি বনাই আছে কি নাই আমি এতিয়া চাব যাম। বলক, খিচিৰিৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। এয়া খিচিৰি বনোৱাৰ পৰা হৈ গৈছে। আমাৰ লাহে লাহে এতিয়া খাবলৈ দিয়া হ'ব। গোটেইখিনি প্ৰায় কমপ্লিট, বাকী নাই আৰু। লাহে লাহে বাইদেউসকলে আৰম্ভ কৰিব। ইয়াত আমাৰ স্কুলৰ প্ৰধান শিক্ষক সন্মানীয় ফাকিৰাম দাসদেৱো আছে। তেওঁৰ পৰা মই দুটামান কথা জানিব বিচাৰিম। ছাৰ, আপোনাৰ পৰিচয়টো দিয়কচোন। মই যুৱ অনুসূচিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মোৰ নাম শ্ৰী ফাকিৰাম দাস। ছাৰ, এইবাৰ আপোনালোকৰ পূজাৰ আয়োজনটো কেনেকুৱা? পূজাৰ আয়োজন মানে অইন বছৰ থেকে এবাৰ মানে উৎসাহটো অলপ কমিছে, কাৰণ এই কৰোণাৰ কাৰণে। অইন বছৰটো আৰু বহুত মানে উলহ মালহেৰে কৰা যায়, এইবাৰ অলপ কমিছে কৰোণাৰ কাৰণে অলপ মানে। ছাৰ, মই জনামতে এতিয়ালৈকে বোলে গোটেইকেইটা ক্লাছ আহিব দিয়া নাই, 5টা ক্লাছ আহিব দিয়া নাই। অৱশ্যে হয়, কথাটো আমি শুনিছোঁ মানে পেপাৰে পত্ৰই আমি দিছে এইবিলাক। এতিয়া গোটেইকেইটা ক্লাছ আহিব দিয়া নাই। 2টা এদিন, 3টা এদিন, এনেকুৱা এদিন মোৰে এদিন এনেকুৱা মানে চলি আছে। তাৰমানে পূজাৰ দিনতো এনেকুৱা হৈ আছে, ভালকৈ এইবাৰ পূজা হোৱা নাই আৰু। নাই, তথাপিতো আহিছে আৰু ল'ৰা ছোৱালীখিনি আহিছে, মানে গেদাৰিং কৰিব দিয়া নাই। আহিছে গৈছে এনেকৈ আৰু। যিমান মন পচন্দৰ হ'ব লাগিছে তেনেকুৱা হোৱা নাই। যি কি নহওক, আগলৈ ভাল হ'ব মই আশা কৰিছোঁ। এইবাৰ লকডাউন নিশ্চয় উঠিব, কৰোণা মহামাৰী আমাৰ পৰা কমি যাব, সেয়ে মই আশা কৰিছোঁ। ঠিক আছে বাৰু। এতিয়া আমাৰ খিচিৰি প্ৰসাদ পৰ্ব চলি আছে। প্ৰত্যেকে খাই আছে, ল'ৰা ছোৱালীবিলাকে খাই আছে। মই আপোনালোকক এজন এজনকৈ প্ৰত্যেককে দেখুৱাম। প্ৰথমক মই সুমনক সুধিম। সুমন, খাই কিনে কেনেকুৱা লাগিছে প্ৰসাদ? ভালে লাগিছে। জ্বলা বেছি হৈছে নেকি? জ্বলা বেছি হোৱা নাই? মছলা ঠিক হৈছে? খোৱা ভালে হৈছে নহয়? ঠিক আছে, খোৱা। কিমান খাব পাৰে খাই থাকা। মই এজন এজনকৈ দেখুৱাইছোঁ প্ৰত্যেক ষ্টুডেণ্টক। আঙুলি চুহি খাই আছে, পুৰা খাই আছে। এজন ববিতা, খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। জ্বলা বেছি হৈছে? নাই হোৱা? ঠিক আছে, খাই থাকা। আমি এজন এজনকৈ দেখুৱাইছোঁ প্ৰত্যেককে। এয়া আমাৰ গণেশ বাবু পুৰা বহি লৈছে, মাটি দিয়া আছে বেটা দি কিনি চেণ্ডেলত। গণেশ, কেনেকুৱা লাগিছে? খাই কেনেকুৱা লাগিছে প্ৰসাদ? ভাল লাগিছে? কিমানকৈ খাইছা? পেট ভৰাই খাইছা নে নাই? পুৰা খাবা হা। জ্বলা চলাটো হোৱা নাই? এতিয়া আমাৰ তপন বাবুৰ ওচৰলৈ আহিলোঁ। তপন বাবুৱে জনাব, কমেণ্ট কৰিব এতিয়া কেনেকুৱা হৈছে, খাই কিনে কেনেকুৱা পাইছে কমেণ্ট।
কমেণ্ট কৰা বঢ়িয়া পাইছা ঠিক আছে দিয়া লাহে লাহে মই এজন এজনকে দেখুৱাই আছোঁ প্ৰত্যেককে এয়া আহি পালোঁ ইণ্ডিপেনৰ ওচৰত এতিয়া ইণ্ডিপেনে কোৱাচোন কেনেকুৱা পাইছা খাই কিনি ভাল লাগিছে খোৱাত হৈছে জ্বলা চলা কিবা হৈছে মছলা ঠিকে হৈছে ঠিক আছে দিয়া এতিয়া আমি ধীৰৰ ওচৰ পাওঁ ধীৰুৱেতো মুখখন তলত কৰি আৰু পুৰা খাই আছে ধীৰুৱে আৰু চোৱা নাই ওচৰে পাজৰে কাৰোলৈ চোৱা নাই ধীৰু কেনেকুৱা লাগিছে কোৱাচোন ভালে লাগিছে ঠিক আছে দিয়া বাকী বাকী মুখ তলত কৰি ইমান খাব নালাগে অলপ কমকেও খাব পাৰা দীপশিখা মুখখন দেখুওৱা এতিয়া অমিতা ওচৰলৈ আহিছো অমিতা কোৱাচোন খাই কেনেকুৱা পাইছা ভালে লাগিছে সোৱাদ হৈছে বাইদেউহঁতে তাৰমানে বনাব পাৰিছে ন ধুনীয়াকৈ বনাইছে সকলোৱে পেট ভৰাই খাবা কিন্তু পেলাব নালাগে হা কোনেও প্ৰসাদ পেলাব নালাগে ইয়াৰ প্ৰত্যেক ষ্টুডেণ্টে খাই আছে আপোনালোকে চাই আছে ধুনীয়াকৈ আমি দেখুৱাই আছোঁ এতিয়া আমি আমাৰ ৰান্ধনী বাইদেউৰ ওচৰত যাম ৰান্ধনী বাইদেউ আপুনি কওকচোন প্ৰসাদটো বনাওঁতে কেনেকুৱা বনালে কেনেকুৱা পৰিশ্ৰম হ'ল কি হ'ল হা বাইদেউ কথা ক'বলৈ লাজ কৰিছে নেকি কওক কিমান কষ্ট কৰিছে কেইজনে বনাইছে দুইজনে বনাইছে কষ্টটো বহুত হৈছে কিমানজনৰ কাৰণে বনাইছে আনুমানিক 50-60 জন ইমানে কম মাত্ৰ 50-60 জনৰ কাৰণে বনাইছে মইতো প্ৰসাদ বহুত দেখিলোঁ প্ৰায় 200-250 জন মানুহে দেখিলোঁ আপুনি কৈছে 50-60 জন আপুনি অলপ আইডিয়াটো কম কৰিব পাৰিছে নেকি ঠিক আছে আমি নেক্সট গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাই লওক ঠিক আছে তেওঁলোকে প্ৰসাদ খাই আছে প্ৰত্যেকে ভালেই বুলি কমেণ্ট কৰিছে গতিকে ভিডিঅ'টো আমি আৰু লাহে লাহে সামৰিম আৰু কিমান দীঘল কৰিমনো ডিয়াৰ ভিউৱাৰ্ছ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেওঁ সকলোৰে সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ